guys, Assalamualaikum and welcome back to another video of my channel. আপোনালোক সকলোকে মোৰ চেনেল মিষ্টাৰ এণ্ড মিছেছ আহমেদ হাজৰিকাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু আজি হৈছে দেওবাৰ যেহেতু আজি সকলোৰে বন্ধ থাকে গতিকে আমাৰ সাডেন প্ল্যান হ'ল আজি হৰাগুৰি চাপৰি অৰ্থাৎ আজানপীৰ দৰগাহলৈ যোৱাৰ। গতিকে আজি কি কৰো কি নকৰো আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো আৰু আপোনালোককো আজিৰ দিনটো কেনেকৈ পাৰ কৰিলো দেখুৱাব বিচাৰিছো। গতিকে বলক এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। আৰু আজি বহুত দিন হ'ল মানে আজি ভিডিঅ' দিব পৰা নাই, আচলতে কিছুমান অসুবিধাৰ কাৰণে দিব পৰা নাছিলো। গতিকে এতিয়া আজি ভাবিছো এটা সৰু ভিডিঅ' বনাও আপোনালোকৰ লগত, যে মই কেনেকৈ আছো সেইটো শ্বেয়াৰ কৰো বা কি কৰিছো সেইটো শ্বেয়াৰ কৰো। গতিকে এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এতিয়া আমি পাইছোগৈ কেপি চাৰিআলি আৰু তাত যিটো পুৰণা ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ জেগাডোখৰ আছিলে তাতে হৈছে ট্ৰেড এক্সপো। আৰু ট্ৰেড এক্সপো যিসকল নাই অহা তেওঁলোকে চাবলৈ আহিব, খুব ধুনীয়া হৈছে বুলি শুনিছোঁ। মই এদিন গৈছিলোঁ, যিহেতু সেইদিনাখন ইমান বেছি দোকান পোহাৰ নাছিলে গতিকে সেইখিনি চাই গুচি আহিলোঁ। বাৰু যি কি নহওক আকৌ এদিন যাম, এতিয়া খুব ভাল দোকান আহিছে বুলি শুনিছোঁ। গতিকে নিশ্চয় আপোনালোকো যাব আৰু ময়ো যাম। আৰু এতিয়া হাইৱে ক্ৰছ কৰি পেলাই আমি গৈছোঁ যিটো প্ৰগতি হস্পিটেলৰ কিনাৰেদি যিটো দিচাংমুখৰ ৰাস্তা, সেই ৰাস্তাটোত যাবলৈ আৰম্ভ কৰিছোঁ। যিহেতু এখন ট্ৰাক ফচি গৈছিলে গতিকে অকণমান ইয়াতে জাম এটাৰ সৃষ্টি হৈছিলে, যদিও 10 মিনিটমানৰ পাছত আকৌ নৰ্মেল হৈ গ'ল। প্ৰথম আমি থিৰাং কৰিলোঁ যে বাটতে পাই যোৱা পাণ বেচাৰ খনকাপীৰৰ দৰগাহত প্ৰথম সোমাই যাম। গতিকে সেইটো ৰাস্তাত গৈ আছোঁ আৰু তাৰ কিনাৰত চাওকচোন ইমানেই এইবিলাক মাছৰ এইবিলাক বিল সুঁতিবিলাক আছে নহয়। তাতে আকৌ ইফালে ধান পকি আছে, ভিউজবিলাক বিৰাট ধুনীয়া কৈছোঁ নহয়। আৰু এয়া হৈছে খনকাপীৰৰ দৰগাহ আৰু তাতে এজোপা গছ দেখিছিলোঁ, গছজোপা একদম মেইন এণ্ট্ৰেঞ্চটোতে আছে আৰু যিজোপা বহুত পুৰণি গছ হয় আৰু তাৰ গছজোপাৰ লুকটোৱে বহুত বেলেগ। আৰু তাৰ উপৰিও তাত এতিয়া নতুনকৈ ওলাইছে এটা কুঁৱা, যিটো বহুত পুৰণি। ওচৰৰ মানুহবিলাকে কোৱা মতেতো 100 বছৰৰ পুৰণি বুলি কৈছে। এতিয়া এই কুঁৱাটো নতুনকৈ আকৌ ফাউণ্ডেশ্যনটো তাৰ ঠিক কৰি দিছে আৰু এয়া হৈছে তাৰ মেইন এণ্ট্ৰেঞ্চটো। চাওকচোন ইমান সুন্দৰ এটা পৰিৱেশ। আৰু তাৰ ভিতৰতে আচলতে দৰগাহৰ ভিতৰত এটা পুখুৰী আছে আৰু ওচৰৰ লোকসকলে কোৱা মতে সেই পুখুৰীৰ পানী কোনোদিন নুশুকায়, তাতে যিমান খৰাং হ'লেও তাত পানী থাকেই। আৰু সেই দৰগাহত মই নিজেও অনুভৱ কৰিছোঁ, ইমান এটা মনটো শান্তি লাগি যায় নহয় তাত দোৱা কৰি পেলাই। তাৰ পৰিৱেশটোত খুব সুন্দৰ। চাওকচোন আপোনালোকেও এবাৰ তাৰ ওচৰৰ পৰিৱেশটো চাওক আৰু কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। আৰু পাৰিলে এবাৰ সেই দৰগাহলৈ আহি যাব। আৰু তাৰ উপৰিও আপোনালোকে তাত বহুতে কয় যে যি মন্নত মাঙে তেওঁলোকৰ সেই মন্নত পূৰা হয় বুলি কয়। আৰু বহুত লোকে এইটোও কয় যে তেওঁ খুব খঙাল বুলি কয় আচলতে। গতিকে আপোনালোকৰ এটা শুদ্ধ মন লৈ পেলাই তালৈ যাব, নিশ্চয় আপোনালোকৰ আশা পূৰা হ'ব। খনকা চাহাবৰ দৰগাহৰ পৰা ওলাই আমি এটা ভিতৰুৱা ৰাস্তাৰে গৈছোঁ হৰাগুৰি চাপৰিলৈ। আৰু সেই ৰাস্তাবোৰ আচলতে গাঁৱৰ ভিতৰৰ ৰাস্তাবোৰ আজিকালি টাউনৰ বা মেইন ৰাস্তাবিলাকতকৈ বেছি ভাল। আৰু দেখিছে নহয় গাঁৱলীয়া পৰিৱেশবোৰ ইমান ধুনীয়া। আৰু তেনেকৈ গৈ পেলাই আমি পালোঁগৈ আজানপীৰৰ দৰগাহ। এয়া চাওক, এয়া হৈছে আজানপীৰৰ দৰগাহ। এয়া হৈছে মেইন এণ্ট্ৰেঞ্চটো, এয়া হৈছে মেইন য'ত দৰগাহখন, এয়া হৈছে তেখেতৰ দৰগাহ। আৰু তাতে দোৱা সকলোৱে কৰে। আৰু তাৰ ওচৰৰ পৰিৱেশটো এয়াও দেখুৱাই দিছোঁ। আৰু ইয়াৰ ওচৰৰ পৰিৱেশটো আচলতে বিৰাট ধুনীয়া, খুব মনোমোহা পৰিৱেশ। আৰু তাতে হিন্দু মুছলিম বুলি কোনো কথা নাই, তাত মুছলমানসকল যিমান যায় সিমানেই হিন্দুসকলে যায়। আৰু আচলতে আজানপীৰৰ দৰগাহখন বেছিভাগ হিন্দু মানুহে আচলতে তাৰ কেয়াৰটেকাৰ বহুতখিনি হিন্দু মানুহ আছে, তেওঁলোকে বহুতখিনি কেয়াৰ লৈ থাকে আৰু খুব সুন্দৰকৈ আচলতে ৰাখিছে। প্ৰথম আমি সোমাই গৈ তাত অজু কৰি ল'লোঁ। অজু কৰি পেলাই আমি আহিছোঁ দৰগাহৰ ফালে। যিহেতু মাইকী মানুহ ভিতৰত এলাও নাই গতিকে আমি বাহিৰৰ পৰাই দোৱা কৰিম। আৰু আমাৰ লগত যোৱা যিসকল পুৰুষসকল গৈছিলে তেওঁলোকে ভিতৰত গৈ পেলাই দোৱা কৰিবগৈ। আৰু পুৰুষসকলৰ ভিতৰত আছিলে মোৰ হাজবেণ্ড আছিলে, দাদা আছিলে, লগতে ভাগিন দুটা আছিলে। সিহঁতি ভিতৰত সোমাই পেলাই দোৱা কৰিবগৈ আৰু আমিখিনিয়ে বাহিৰৰ পৰাই দোৱা কৰিম। তাতে পালোঁ এটি অকণমানি ছাগলী পোৱালি, সেইটোক ভাগিনটোৱে লৈ পেলাই অকণমান খেলিছে। আৰু এয়া দুখনমান ফটোও ইয়াত এড কৰি দিছোঁ। তাত দোৱাৰ পাছত আমি যিখিনি ফটো মাৰিছিলোঁ সেইখিনিৰ। আৰু লগতে শেষতো ফটো অলপমান এড কৰি দিম, সেয়াও চাবলৈ নাপাহৰিব। আৰু আজানপীৰ দৰগাহৰ পৰা আমি খাবলৈ বুলি অকণমান ব্ৰহ্মপুত্ৰৰ পাৰলৈ বুলি ওলাই গ'লোঁ। সেয়া ব্ৰহ্মপুত্ৰৰ পাৰতে অকণমান সিফালে নামি মেলি গ'লোঁ। লগতে আমি কিবাকিবি খাবলৈ লৈ গৈছিলোঁ, সেয়াও তাতে খোৱা মেলা কৰিলোঁ।
গতিকে ব'লকচোন তাৰ ভিউটো আপোনালোকক অকণমান দেখুৱাওঁ। আৰু গড়াৰ ওপৰতে গাড়ীবোৰ ৰাখি পেলাই আমি সকলো আহিছোঁ, খোজকাঢ়ি আহিছোঁ ব্ৰহ্মপুত্ৰৰ কিনাৰলৈ। আৰু খুব ধুনীয়া, ইমান ধুনীয়াকৈ বতাহ মাৰি আছিলে, তাতে ৰ'দ আছিলে, অকণমান ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছিলে, ইমানেই ধুনীয়া পৰিৱেশ নহয়, খুব এনজয় কৰিলোঁ আমি। আহিছেনে? হা আমাৰ গাড়ীত মানে লেতেৰা হ'লে হওক ন। আৰু এই গছৰ কুণ্ডাটোলৈ মন কৰকচোন, এইবোৰ আচলতে যেতিয়া পানী বাঢ়ে, পানী বঢ়াৰ লগে লগে এইবিলাক পানীত উটি আহি পেলাই এনেদৰেই থাকি যায়গৈ। পানী শুকাই যোৱাৰ লগে লগে এইবিলাক থাকি যায়। আৰু বালিৰ ষ্ট্ৰাকচাৰটো চাওক, এডোখৰত মানে একদম খুৰখুৰীয়া বালি, আৰু এইখিনি হৈছে অকণমান আচলতে লিকটুৱা টাইপৰ, মানে টাইট হৈ গৈছে এইখিনি। আৰু এইখন হৈছে আমাৰ বিশাল ব্ৰহ্মপুত্ৰ। আৰু তাত অকণমান দেৰি থকাৰ পাছত এতিয়া উভতি আহিছোঁ, যিহেতু বহুত বেছি ভোক লাগিছে। চ' প্ৰথম আমাৰ খাদ্য আৰম্ভণি কৰিছোঁ চাহৰ পৰা। প্ৰথমতে চাহ খাই লৈছোঁ, চাহৰ লগত বিস্কিট আছিলে, খেজুৰ আছিলে, সেইবোৰ খালোঁ। খাই মেলি পেলাই তাৰপাছত আমাৰ নেক্সট যিখিনি আমি খাদ্য লৈ গৈছিলোঁ, সেয়া হৈছে চিকেন পোলাও, বাই বনাই পেলাই লৈ গৈছিলে। গতিকে সেয়া খালোঁ, সেইটোও বহুত টেষ্টি আছিলে, সেয়া খাই মেলি ল'লোঁ। অকণমান ফটোশ্বুট কৰি মেলি ল'লোঁ তাতে, যিহেতু তাৰ ভিউটো বহুত ধুনীয়া আছিলে, গতিকে তাতে অলপমান ফটো মাৰি ল'লোঁ। আৰু তাৰপাছত আমি আকৌ উভতি আহিছোঁ আজানপীৰ দৰগাহলৈ। অলপ মস্তি কৰিলোঁ, কৰি মেলি এতিয়া আমি ঘূৰি গৈ আছোঁ আকৌ মাঝাৰলৈ যাম। তাত অকণমান কিবা কিবি বনাই আনিছোঁ, সেয়াও খাম, অলপ পাৰিলে বিলাম। আৰু তাৰপাছত যাম ঘৰলৈ। আৰু ঘৰত যাওঁতে কি কৰিম সেইটো আপোনাক দেখাই আছোঁ। আৰু এইফালে চাওক ভাগিনটোৰ অৱস্থা দেখিছে, ছানৰুফ নাই কাৰণে সি এইফালে দিয়ে ওলাই দিছে। চে হাই সাজু, অফ ৰোডিং। এয়া আমি ক্ষীৰ খাইছোঁ, আৰু তাতে ওচৰত সৰু সৰু ল'ৰা ছোৱালী অলপমান আছিলে, সিহঁতকো খোৱালোঁ। খুৱাই মেলি পেলাই আমি খাইছোঁ। আৰু লগত লৈ যোৱা খেজুৰ আছিলে, খেজুৰখিনিও তেহেঁতৰ লগতে অলপ বিলাই দিম। গতিকে এয়া মই খেজুৰ বিলাই আছোঁ, আৰু ভাগিনটোৱে সেয়াই অকণমান ৰেকৰ্ডিং কৰি থ'লে। যিহেতু ক্ষীৰ বিলাওঁতে ৰেকৰ্ডিং একো কৰা নহ'লে, সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। অকল আমি খাই থাকোঁতেহে ৰেকৰ্ডিং কৰা হ'ল। আৰু বাকী এইখিনি পোৱালিখিনিক খেজুৰ বিলাই দিছিলোঁ, সেয়া অকণমান ক্লিপ আছে, সেয়াও ইয়াতে দি দিছোঁ। মাঝাৰৰ সন্মুখতে এজন লোকে দোকান দি আছিলে, আৰু তেওঁৰ সুধোতে গম পালোঁ যে তেওঁৰ বাৰী আছে। গতিকে তেওঁৰ লগত আমি গ'লোঁ তেওঁৰ বাৰীলৈ, আৰু তাতে পালোঁ মেটেকাৰ ফুল, তাৰ পৰা ছিগি ল'লোঁ। আৰু লগতে মই আৰু পিংকিয়ে তেওঁৰ মানে বাৰীখনৰ পৰা চব্জি কিনিলোঁ। আৰু তাতে আছিলে একদম অৰ্গেনিক ধনিয়া আছিলে, লগতে আছিলে লাই শাক, লগতে ফ্ৰেঞ্চ বিন আছিলে, কচু আছিলে, পালেং শাক আছিলে। দেখিছেনে, ইয়াত ল'লোঁ লাই শাক, আকৌ ধনিয়া। আৰু ইয়াত পূৰা অৰ্গেনিক খেতি হয় আচলতে, ইয়াত কোনো ধৰণৰ ৰাসায়নিক একো বস্তু ইউজ নহয়। গতিকে ইয়াৰ বস্তুবোৰো টেষ্টি হয়, আৰু খুব ভাল লাগিছে, আৰু দামো খুব কম। এতিয়া আমি উভতিছোঁ আৰু যাওঁগে। ভাল লাগিলে আজি গোটেই দিনটো ইয়াতে পাৰ কৰাৰ নিচিনা হ'ল। আৰু ইফালে মিৰি মানুহ বহুত আছে, আৰু তেওঁলোকৰ চাংঘৰবোৰ দেখিলোঁ। চাংঘৰবোৰত মানে কেনেদৰে তেওঁলোকে জীৱন যাপন কৰি থাকে, সেইবোৰো আমি দেখি আহিলোঁ আচলতে বাটটোত। আৰু তাৰো অকণমান ক্লিপছ কিছুমান লৈছিলোঁ, সেইখিনিও ইয়াতে এড কৰি দিছোঁ। আৰু এতিয়া উভতি আহি পালোঁহি দিখৌ ব্ৰিজৰ ওপৰত আছোঁ এতিয়া। আৰু বেলিটো যিহেতু নেকি ডুবিছে, গতিকে আমাৰ 5টা বাজিবলৈ হ'ল, আৰু বেলি ডুবিছে এই সময়তে তাৰ মানে আকাশখন দেখিবলৈ খুব ধুনীয়া হৈ যায়, কাৰণ এটা ৰঙচুৱা নিচিনা পৰিৱেশ হৈ যায়। আৰু লগতে দিখৌ ব্ৰিজৰ পৰা দেখিছোঁ আমাৰ নআলিৰ মছজিদৰ মিনাৰকেইটা মানে খুব ধুনীয়াকৈ জিলিকি আছে, সেয়াও চাই খুব ভাল লাগিলে। য'ত নিজৰ ঠাইডোখৰ আহি পাইছোঁহি, গতিকে এতিয়া ব'লক একেবাৰে আপোনালোকক ঘৰত লগ পাই আছোঁ। সেই গাইজ আহি পালোঁহি। আহি পাওঁতে প্ৰায় 5টা বাজিব হ'ল, আৰু আহি পাই পেলাই কৰিলোঁ চাহ তাহ খাই মেলি অলপ ফ্ৰেছ হৈ মেলি ল'লোঁ। হোৱাৰ পাছত অকণমান ৰৈ মেলি এতিয়া ভাত ৰেডি কৰিবলৈ আহিছোঁ। ভাত বনাওঁ, আৰু ভাতত কি আছে সেয়াও আপোনালোকক দেখুৱাম, কিন্তু আগে মই ৰেডি কৰি লওঁ, তাৰপাছত দেখাই আছোঁ। চ' ব'লক এতিয়া ভাতটো বনাই লওঁ আগে। এফালে ৰেডি হৈ গ'ল ভাত। ইয়াত আছে দালি,
এইফালে হৈ গ'ল চিকেন ৰেডি। চিকেন বনাইছোঁ আজি অকণমান জালুক দি পেলাই। এয়া হৈছে লিভাৰ ফ্ৰাই, সেয়াও ৰেডি লগত আছে বিলাহী চাটনি। চ' এইখিনি সকলো ৰেডি হৈ গ'ল। এতিয়া খাই বৈ আপোনালোকক আকৌ লগ পাই আছোঁ। হে এভৰিৱান, কালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ, শেষটো শ্বুট কৰিব নোৱাৰিলোঁ। আচলতে খুব ভাগৰ লাগিলে, দিনটো ওলাই যোৱা হ'ল, তাত বহুত বালিত দৌৰা কৰা হ'ল। সেইখিনি কৰোঁতে আচলতে ভাগৰ লাগি গ'ল, গতিকে শেষ কৰিব নোৱাৰিলোঁ। আজি ভাবিলোঁ এডিটিঙো কৰিছোঁ যেতিয়া শেষটো কৰি দিওঁ, আৰু লগতে যদি পাৰে এবাৰ খানকা চাহাবৰ দৰগাহ আৰু লগতে আজান পীৰৰ দৰগাহলৈ গৈ আহিবচোন, কিমান মনটো ভাল লাগে চাব। আৰু লগতে আজি যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেল মিষ্টাৰ মিছেছ আহমেদ হাজৰিকা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।